ৰাইজ আজি আমি টেঙা খাম ভাবিছোঁ দেখিছেনে এইফালে আইতা টেঙা কাটি আছে এনেদৰে আৰু এইফালে ভণ্টি এটা টেঙা কাটি হ'ল আৰু এইফালে মানে নহৰু গুচাই আছে নহৰু আদা ধুনীয়া গম পাইছে আৰু সেইবাবে মই অকল নহৰুটো কৈ থৈছোঁ এটা কাটি হ'ল ইয়াত কাটিব চাগে ৰ'ব আকৌ হ'লেহে দেখাইছে আপোনালোক ভালদৰে আমি মানে পথাৰত খাম ভাবিছিলোঁ কিন্তু পথাৰত সময় নোহোৱাৰ বাবে ঘৰতে খালোঁ আজি মানে আমাৰ খেতি উঠি গ'ল যে ধান কাটি শেষ হ'ল সেইদিনাখন আপোনালোকে দেখাইছিলে মই ভিডিঅ' কৰি খানাৰ ভিডিঅ' কালি ভণ্টি পিছত লাগি গৈছে জলকীয়া আনি বেছি দিয়ে ভালদৰে দেখাই বেছি ভাল লাগিব দেখিছেনে পূৰা টেঙা কাটা লাগি গৈছে আৰু এইফালে পাত যোগাৰ কৰি লৈছোঁ টেঙা খাবলৈ আৰু হৈ গ'ল আমাৰ জলকীয়া পিছা আমাৰ এইফালে বৰটেঙা আৰু বাপটেঙা দুটাও মিক্স কৰি খাম আজি খাই ভাল লাগে গোটেইখিনি পেলাই দিছনে গোটেইখিনি পেলাই দিলে ভাল মানে সেইখিনি সুধি চাইছোঁ দেখিছেনে আমাৰ হৈ গ'ল খাবলৈ আপোনালোক কাক দেখি মানে খোৱা লাগিছে বাৰু আকৰাত ভণ্টি লৈছে আকৰাত খাই বোলে যা ভণ্টি লৈ আহিবি নহয় মই এনেদৰে লৈ ল'লোঁ এতিয়া খোৱাহে কথা আৰু মজা জালটো কম হৈছে মজা লাগিছে জালটো কম হৈছে কিন্তু ঠিকেই হৈছে মজা আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ দেই ৰাইজ এনেটো ভিডিঅ' আকৌ পাম ধন্যবাদ